নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনাক আছাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ৰ সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আছাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আজিৰ বাতৰিটো চাই লওঁ। ভাৰতলৈ আহিব বিশ্বৰ আটাইতকৈ কম মূল্যৰ বৈদ্যুতিক বাহন ওৰা R1। বলক আমি বাতৰিটো বিতংভাৱে চাই লওঁ। বৈদ্যুতিক বাহন ওৰা R1 হৈছে বিশ্বৰ আটাইতকৈ কম মূল্যৰ বাহন। ইয়াৰ মূল্য 6.2 লাখৰ পৰা 8.6 লাখ টকা। এই গাড়ীখন এবাৰ চাৰ্জত 351 কিলোমিটাৰ পৰ্যন্ত চলাব পাৰি। ইয়াত সংযুক্ত আছে 35 ৱাটৰ বৈদ্যুতিক মটৰ। অহা ফেব্ৰুৱাৰীত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া অটো এক্সপো 2020ত এই বৈদ্যুতিক বাহন ওৰা R1 প্ৰদৰ্শন কৰা হ'ব। ওৰা R1ৰ উপৰি গ্ৰেট ৱাল মটৰ কোম্পানীয়ে হেভেল ব্ৰেণ্ডৰ H6 আৰু H9 SUV দুখনো এই এক্সপোত প্ৰদৰ্শন কৰিব। গ্ৰেট ৱাল মটৰ কোম্পানীৰ টুইটাৰ পেজত কৰা এক টুইটত প্ৰতিষ্ঠানটোৱে ভাৰতত বৈদ্যুতিক বাহন মুকলিৰ ইংগিত দিছে। উল্লেখযোগ্য যে সম্প্ৰতি ভাৰতত মহিন্দ্ৰা আৰু টাটাৰ দৰে প্ৰতিষ্ঠানসমূহে কম মূল্যৰ বৈদ্যুতিক বাহন মুকলি কৰি আছে আৰু এনে বাহনসমূহৰ প্ৰাৰম্ভিক মূল্য হৈছে 10.71 লাখ টকা। তেনেহ'লে বন্ধু-বান্ধৱীসকল, ভাৰতলৈ অতি সোনকালে আহিব বিশ্বৰ আটাইতকৈ কম মূল্যৰ বৈদ্যুতিক বাহন ওৰা R1। বলক আমি অন্য বাতৰিটো চাই লওঁ। চাওক, এই বাতৰিটো আহিছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ। গুজৰাটৰ 17 বছৰীয়া নীলাক্ষী পেটেলৰ চুলি বিশ্বৰ ভিতৰতে দীঘল। বলক আমি বাতৰিটো বিতংভাৱে চাই লওঁ। গুজৰাটৰ চুৰাট জিলাৰ আৰাৱলী নিবাসী এগৰাকী 17 বছৰীয়া কিশোৰীৰ চুলি বিশ্বৰ ভিতৰতে দীঘল বুলি স্বীকৃতি লাভ কৰিছে। 190 চেণ্টিমিটাৰ দীঘল চুলিকোছাৰ বাবে নীলাক্ষী পেটেল নামৰ 17 বছৰীয়া কিশোৰীগৰাকীয়ে স্থান লাভ কৰিছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত। 2018 চনত নীলাক্ষীৰ চুলিৰ দৈৰ্ঘ্য আছিল 170.5 চেণ্টিমিটাৰ, কিন্তু এতিয়া 190 চেণ্টিমিটাৰ দীঘল চুলিকোছাৰে তেওঁ হৈ পৰিছে জাৰ্মান লোককথাৰ নায়িকা ৰেপুনজেলৰ দৰে। নীলাক্ষীয়ে ঘৰতে তৈয়াৰ কৰা তেল চুলিত লগোৱা বাবে ইমান দীঘল চুলিৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। সম্প্ৰতি তেওঁ দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু ভৱিষ্যতে ছফ্টৱেৰ অভিযন্তা হ'ব বিচাৰে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ বাতৰিকেইটা এইকেইটাই আছিল। আজি এই বাতৰিটো এইটোৱে আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আছাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমি ভৱিষ্যতে আপোনালোকলৈ শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ৰ সকলোবিলাক নতুন খবৰ লৈ আহি থাকিম আৰু সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।